নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল আসাম ইনস্পিৰেশ্যনলৈ পোনপ্ৰথমে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো কম যে অসম পুলিচৰ যি 5210 জন কেণ্ডিডেটৰ ৰিজাল্টসমূহ অৰ্থাৎ অসম পুলিচৰ ABUB কনষ্টেবল 2134 টা পদ লগতে আসাম কামাণ্ডো 2450 টা পদ আৰু সাব ইন্সপেক্টৰ ABUB লগাই 626 টা পদৰ টোটেল 5210 জন কেণ্ডিডেটৰ যি ৰিজাল্ট দিবলগীয়া আছে সেই ৰিজাল্টসমূহ কেতিয়া দিব সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। আৰু অসম পুলিচৰ ABUB কনষ্টেবলৰ প্ৰথমতে ৰিজাল্ট দিব নে কমাণ্ডো বেটেলিয়নৰ প্ৰথমতে ৰিজাল্ট দিব নে সাব ইন্সপেক্টৰ ৰিজাল্টসমূহ প্ৰথমতে ঘোষণা কৰা হ'ব সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকৰ মাজত সদায় পাই থাকে। বলকচোন তেন্তে দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই ইতিমধ্যে উল্লেখ কৰি অহা 5210 জন কেণ্ডিডেটৰ যি ৰিজাল্ট সেই ৰিজাল্ট ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত দিব নে ছেকেণ্ড উইকত দিব এই বিষয়লৈ যোৱাৰ আগতে প্ৰথমতে আমি আসাম কামাণ্ডো বা আসাম পুলিচ আৰু সাব ইন্সপেক্টৰ যিসমূহ পোষ্ট আছিল সেই পোষ্টসমূহৰ ভিতৰত প্ৰথমতে অসম পুলিচৰ কনষ্টেবল ABUB নে আসাম কামাণ্ডো নে সাব ইন্সপেক্টৰ পোষ্টসমূহৰ প্ৰথমতে ৰিজাল্ট দিয়া বেছি সম্ভাৱনা আছে। এই বিষয়লৈ আমি উত্তৰটো দিয়াৰ আগতে প্ৰথমতে আমি ভাবি চাব লাগিব যে আমাৰ যিটো আমাৰ শেষ ষ্টেজ আছিল অৰ্থাৎ আসাম কামাণ্ডো বা অসম পুলিচ ABUB কনষ্টেবল 2134 টা পদ আৰু সাব ইন্সপেক্টৰ যিসমূহ পোষ্ট আছিল সেই পোষ্টসমূহৰ লাষ্ট আমাৰ ষ্টেজ কি আছিল সেই বিষয়টো লক্ষ্য কৰাটো অতি প্ৰয়োজন। আমি যদি ভালদৰে চাওঁ আসাম কামাণ্ডোৰ যি সাইকোমেট্ৰিক টেষ্ট আছিল সেয়া আছিল আসাম কামাণ্ডোৰ লাষ্ট ষ্টেজ আৰু সেই লাষ্ট ষ্টেজ অৰ্থাৎ সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হৈছিল 15/6/2022 পৰা প্ৰায় 19/6/2022 অৰ্থাৎ 15 পৰা 19 জুনলৈকে সম্পাদনা কৰা হৈছিল। আৰু ঠিক সেইদৰে আসাম পুলিচ কনষ্টেবল 2134 টা পদৰ যি ভাইভা বা অৰেল টেষ্ট আছিল এই টেষ্ট 11 পৰা 14 জুলাইলৈকে অনুষ্ঠিত কৰা হৈছিল। আৰু সাব ইন্সপেক্টৰ যিসমূহ AB পোষ্ট আছিল কামাণ্ডোৰ তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট হৈছিল 8 আগষ্ট আৰু ঠিক সেইদৰে সাব ইন্সপেক্টৰ UB 306 টা পোষ্ট যি অৰেল আছিল সেই অৰেল অনুষ্ঠিত হৈছিল 21 পৰা 22 জুলাইলৈকে। সেই দিশটো যদি আমি লক্ষ্য কৰোঁ তেন্তে আসাম কামাণ্ডোৰ ৰিজাল্টসমূহ প্ৰথমতে দিয়া সম্ভাৱনা বেছি কাৰণ তেওঁলোকৰ প্ৰথম যিটো লাষ্ট ষ্টেজ তেওঁলোকৰ সম্পাদনা কৰা হৈছিল। নেক্সট যিটো অসম পুলিচৰ কনষ্টেবলৰ ৰিজাল্টৰ কথা আহে 2134 টা পদৰ কথা কৈছোঁ সেই ৰিজাল্টটো দিয়া বেছি সম্ভাৱনা আছে। ইয়াৰ পিছতে সাব ইন্সপেক্টৰ যিসমূহ পোষ্ট আছিল ABUB লগাই 626 টা পদৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে কাৰণ চমৰ ৰিজাল্টসমূহ সাব ইন্সপেক্টৰ ৰিজাল্টসমূহ অলপ লেটকৈ দিব বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকৰ যি লাষ্ট ষ্টেজ আছিল অৰ্থাৎ যে তেওঁলোকৰ যি সাইকোমেট্ৰিক টেষ্ট আছিল বা অৰেল টেষ্ট আছিল তেওঁলোকৰ বহুত পিছত হৈছিল কাৰণ তেওঁলোকৰ ফিজিকেলৰ যি টেষ্ট আছিল ফিজিকেল টেষ্ট তেওঁলোকৰ বহুত পিছ পৰিছিল কাৰণ তেওঁলোকৰ বতৰ বেয়া আছিল বা প্ৰতিকূল পৰিস্থিতিৰ বাবে তেওঁলোকে দিব পৰা নাছিল। সেইফালৰ পৰা চালে ABUB কনষ্টেবল বা আসাম কামাণ্ডোৰ তুলনাত SIF যিসমূহ ৰিজাল্ট সেই ৰিজাল্টসমূহ অলপ পিছত দিয়া সম্ভাৱনা আছে বুলি মই ভাবোঁ। আপোনালোকে কোনটো ৰিজাল্ট প্ৰথমতে দিব কমেণ্ট কৰি জনাব যদি আপোনালোকৰ কিবা মতামত আছে। এতিয়া মেইন প্ৰশ্নটো হ'ল যে আমাৰ ৰিজাল্টসমূহ কেতিয়া দিব ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত নে ছেপ্টেম্বৰ মাহৰ ছেকেণ্ড উইকত। মোৰ মতে ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকতে আমাৰ ৰিজাল্টসমূহ দিব লাগে কিয়নো আমাক বহুত আগতেই কৈছিল যে ৰিজাল্টসমূহ আগষ্টলৈ আমাৰ ওলাব কিন্তু বিভিন্ন কাৰণত আমাৰ ৰিজাল্টসমূহ দিয়া নহ'ল। সেইবাবে ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আসাম কামাণ্ডো বা অসম পুলিচ ABUB কনষ্টেবলৰ কোনোবা এটা ৰিজাল্ট ওলাব। ঠিক সেইদৰে যিসমূহ সাব ইন্সপেক্টৰ পোষ্ট আছিল তেওঁলোকৰ ৰিজাল্টসমূহ এই মাহতে দিব কিয়নো তেওঁলোকৰ ৰিজাল্ট দিয়াৰ পিছতহে আমাৰ এপইণ্টমেণ্টসমূহ সম্পূৰ্ণ হ'ব আৰু সকলোকে এপইণ্টমেণ্ট একেলগতে দিব যি 5210 জন কেণ্ডিডেট আছিল একেলগতে দিব কিয়নো সাব ইন্সপেক্টৰ যিসমূহ পোষ্ট আছিল তেওঁলোকৰ আণ্ডাৰতে আমাৰ ডিউটিসমূহ পৰিব বা তেওঁলোকৰ তলতে আমি কৰ্তব্যসমূহ পালন কৰিব লাগিব। সেইফালৰ পৰা চালে ছেপ্টেম্বৰ মাহটোতে গোটেই আমাৰ কমপ্লিট প্ৰচেছটো হৈ যাব লাগে এপইণ্টমেণ্টৰ পৰা ধৰি। গতিকে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকৰ কিবা মতামত থাকিলে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।